ঘোৰা অলপ ৰোমান্টিক হোৱা ফটোৱামি কৰিবলৈ আহিছে জীয়েকে ঘৈণীয়েকৰ লগত ৰোমান্টিক হ'বলৈ খুজিলেতো ফটোৱামি কৰা হয় নেকি আৰু সময় বিচাৰি নাপালে ফটোৱামি কৰিবলৈ ঘোৰা কামৰ পৰা ৰেহাই পাওঁ কেতিয়া কৰোণা বন্ধৰ কাৰণে কিমান পাইছোঁ সময় সেইকাৰণেহে কৈছোঁ কথাটো কৰোণা শেষ নোহোৱালৈকে এইবোৰ চব আঁতৰত থাকিব কৰা অলপ ৰোমান্টিক হওঁ বুলি বেছিকৈ পইচা দি চানগ্লাছযোৰ কিনি আনিলোঁ এজনী আৰু মাছখন উল্টাকৈ লগাই গৈছে ভাইৰাছটো আৰু মুখতে সোমাব ঘূৰাই লোৱা এই কৰোণা ভাইৰাছটো শেষ নোহোৱালৈকে মানে মোৰ ৰোমান্টিক একো নহ'বই নেকি জীৱনটোত ঘৰা অকণ ভাবিব পাৰিবা নেকি বেলেগকৈ ঘৰা মাতে নিদিয়ে ডিভ'ৰ্চ দি দিম যা শুনি ভাত দিয়া মোৰ যাব হ'ল কোনে ভাতৰ কাহি এনেকে ঠানা মাৰি দিছে ময়ে তেনেকে দি থৈ আহিছো খাওক মই তিহাৰ জেলৰ কয় দিম মই তিহাৰ জেলৰ কয় দিম এনেকে খাবলৈ কৰোণা নোযোৱালৈকে এনেকেই চলি থাকিব পতি পত্নীৰ মাজত কৰোণাৰ আঘাত ইমানডাল কেৰাহীত কি সিজাই আছে মোলে বনাইছে নে গৰুলে বনাইছে ভৰিটো ভালকে দিয়ক মৰম লগা ল'ৰাটোৱে তোৰখন লৈ আহা এই ল'ৰাটো কান্দৰ কাৰখানাবোৰ সঁচাই মৰম লগা বহা কি কৰিছে চাউল লৈ দিয়ে আজি ভাত মানে মচমচীয়া হ'ব আজি ভাত মচমচীয়া হ'ব পানী বেছি যায় পানীটো বেছি যায় কিমান খাবা পানী দি আজি শুকান চাউল ভজা চাউল আৰু দালি আলু পিটিকা দালি বনাইছে দালি বহাইছে অকণ লৈ আছোঁ মই দালিখিনি চাই আহোঁ কেতিয়া নমাম কৈ থৈ যাওঁ এই হুইচেল দিবা নহয় হুইচেল দিলেই নমাবা কেৰাহীয়ে হুইচেল দিছে আমাৰ কেৰাহীয়ে হুইচেল দিয়ে আচ্ছা এটা হৈছে নহয় দুটা হুইচেল দিব দুটা হৈছে তাৰপিছত নমাই দিছে তাৰপিছত নমাবা দেই চাউল ভজা খাম যেন আলু পিটিকা খাম যেন কেৰাহীয়ে হুইচেল মাৰিছে ওপৰত ঢাকনা নাইছে ভিতৰত পানী নাইছে চাউলে কেনেকৈ হুইচেল মাৰিছে এই চব ভাত এসাঁজ ভালকৈ বনাই খাব নোৱাৰিছে নহ'লে হুইচেল নামাৰিছে এতিয়া হুইচেল মাৰিছে ধুনীয়াকৈ পানী ঢালি দিছোঁ ঢাকনা মাৰি দিছোঁ যেতিয়া হুইচেল দিছে তেতিয়া গুচি আহিছে ই দেখোন এখন ঢাকনা মাৰি থৈ গ'ল দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিব ক্ষেত্ৰত মানিছোঁ কিন্তু কিছুমানে উৰাবাতে উৰাই আছে ৰাতিপুৱাই চাকি লগাবলৈ দিয়ে 3টা ভৰি মানুহ জন্ম হৈছে তেতিয়ানো আতংক শেষ হ'ব আৰু দেই বহিৰাজ্যত থকা অসমৰ শ্ৰমিকক আনিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টা হাজো জপিয়া তুৰন্ত যুৱকক যোৱা খং নকৰিবা সৰি আৰু মোবাইলটো লোৱা ভিডিঅ' এটা কোৱা ভিডিঅ' কি জানলা নহয় এনেই কোন আতংক দিয়া কি কোৱা নমস্কাৰ ইয়াতে কৰোণা ভাইৰাছৰ আতংক সৃষ্টি হৈ আছে আৰু আপুনিহঁত বাহিৰলৈ নোলাব আৰু
পৰিষ্কাৰ হাত ধুই থাকিব আৰু আমাৰ ঘৰতো এটা ভাইৰাছ আছে সেইটো হ'ল দেউতাৰ ভাইৰাছ ঐ তই সন্দি তোৰ দেউতাৰ ভাইৰাছ দেউতাৰ ভাইৰাছ ঐ এই পানীটো কি কলম পেলালি একো দে কাহি চাবা গল পা কৈ থ ধৈৰ্য কেনেকা কৈছে মুণ্ডা ছিঙি যাব এই হ'ব দিয়ক মানে কিমান গাল কি হ'ব দিয়া কৰি আছো মোৰ খং উঠা মানুহ নহয় খং উঠিলে ৰক্ষা নাই ইমান খং আপোনাৰ মোৰ এনেকুৱা এটা খং ক্লাছ 8ত উঠিছে তাৰপিছত দাদা ওপৰত উঠিছে দাদা আপোনাক মাৰিছে নামাৰিছে সেইটো কওঁ তোক আমাৰ ভিতৰৰ কথা কেলে কেহি চাবা ক তই কাম বঢ়াবলৈ আহিছো সাধু শুনিবলৈ লাগে এই নিজে কৈছে কেহিয়ে হুইচেল মাৰিছে ভিতৰত না পানী আছে না ওপৰত ঢাকনা আছে এনেকে কেহি কেনেকে হুইচেল মাৰিছে মই তোক ধেমালিহে কৰিছিলো ধেমালিহে কৰিছা তোমাৰতো ধেমালি কৰা বয়স এইটো ধেমালি কৰা বয়স আছে কাক দম দিব লাগিছে এই আপুনি তাক কেলে কৈছিলে কেৰাহীয়ে হুইচেল মাৰে বুলি মই তাক ধেমালি কৰিছো আপুনি ধেমালি কৰিছে এতিয়া আপোনাৰ ধেমালি কৰা বয়স আছে ধেমালি কৰা বয়স আছে তই কাক দম দিব লাগিছিলে যা তই যা মই বঢ়া কাললৈকে এনজয় কৰি থাকিবি মোহন তুমি ক'লা ল'ৰা থয় তুমি ক'লা ল'ৰা হাকি যায় মূৰ্খ এইটো এইসোপা বজল নহয় চেনিটাইজাৰ মোহাৰ এইটো বুলি ক'লা মানুহজনটো ঠিকে আছিল ঢুকাল নেকি কোন কিয় আমাৰ এই কেওঁতা কিয় এনেকে কানা কুটা কৰি আছে যে বাপেৰে ঢুকাল কুকুৰ এই এতিয়াও ঢুকাবলৈ নাই কেতিয়াবাই ঢুকাল কি কৰিছা এইটো বজাৰটো নায়ে কি খাব এইটোকে ভাজিবকে লাগিব আৰু লকডাউনৰ কাৰণে স্কুল বন্ধ দিলে খেলি যে ই মানে ওপৰত থাকিব ন হৈছে চব মানুহ আপুনি যে তাক বকি আছে এই ভাত খোৱা বাচন কেইটা নোধোৱে কেলে কোন কিয়াকে বাচন ধুৱে প্ৰধানমন্ত্ৰীও নিজৰ ভাত খোৱা বাচন কেইটা ধুৱে আচ্ছা তুমি কোন প্ৰধানমন্ত্ৰীয়ে বাচন ধোৱা দেখিলা ধুব গয়নে কেইটা বাচন আছিল এইটো চিঙা মোৰ ডিঙিটো হ'লে পটককৈ চিঙলাহেঁতেন দিয়া জোৰ দিয়া আৰু ধুনীয়া থ ব'লা আজি আমেৰিকা আৰু ইটালীয়ে যিমানখিনি যুদ্ধ দিব লগা হৈছে তাতকে আমি ডাবল যুদ্ধ দিব লাগিব নহয় এতিয়া যদি সকলোৱে আমি চৰকাৰ যিমানখিনি নিয়ম বান্ধি দিছে সেইবিলাক যদি ফলো কৰি থাকিলো হয় তেতিয়া ইমানখিনি নাপালেই হয় চাগে তাৰ কাৰণে তোমাক কৈছো তুমি অলপ সাৱধানে থাকিবা মোৰ কথা টেনচন ল'ব নালাগে মই সদায় সাৱধানে ৰাখো ৰাখো হেৰি শব্দ মানে এই গছ এডালত খুন্দা মাৰিলো নহয় মানে মোৰ হাফ পেণ্টটো আৰু গেঞ্জিটো পৰিছে মানে ডাঙৰ শব্দ মানে হেৰি গেঞ্জিটো আৰু হাফ পেণ্টটো ময়ে পিন্ধি আছিলো মানুহে দেখিলে যিটো মানে পুলিচকো ঠাণ্ডা কৰি দিওঁ পুলিচক থানাত গৈ ৰচিক ৰখাই দিওঁ সেইটো মানে এতিয়া ঘৈণীয়েকৰ কথা মতে বাচন ধুই আছো ইজ্জত শেষ মানে মোৰ এফালে কৰোণা এফালে ঘৈণী
এইখিনিও ধুব লাগিব এইসোপা কেতিয়া ৰাতিৰ এতিয়া নুধুলে নহ'ব নে কি ক'লে হ'ব দিয়া থোৱা মই ধুম বাচন কিন্তু চিকচিকাব লাগিব বাচন চিকিৎসাবিলাকে বাচনত কলগেট মাৰি দিলেই হ'ব আৰু ঐ চাই পেলাই আহকচোন আপুনি বাৰু এটা কথা মানেনে এই কৰোণা ভাইৰাছে গিৰিয়েকবিলাকৰ ইজ্জত নাইকিয়া কৰি দিলে বে চাফা কৰি দিম চব এই ৰ'বা শুনা নাই ভালকে হেল্ল' অঁ এই হেৰি পাঠশালী দোকান খুলিছে জানো নাই অঁ মই গুৱাহাটীত চিফ্ট হ'লো নহয় এই উন্নত চিকিৎসাৰ কাৰণে আহিছোঁ তাকে ভাবিছোঁ পুলিচত সোমাই দিওঁ নেকি মানে এই মোৰ হাইটটো দেখি সোনকালে লাগি আছে পুলিচত সোমাব লাগে কিন্তু মই নাই পুলিচটো মই ভাল নাপাওঁ তাকে চাওঁ কি কৰিব পাৰি সোমাই দিওঁ নেকি অঁ আৰু শুন ঐ যদি পাঠশালী কিবা লাফৰা হয় তই মোলৈ ফোন কৰিবি সুন্দিতা হতুৱাই হেডকোৱাৰ্টাৰৰ পৰা ফোন কৰি দিম চব ছেটেল কৰি দিব অ'কে ব্ৰ' ষ্টে হোম বাই দাদা পুলিচৰ চাকৰি লৈছে নেকি তুমি কেনেকৈ গম পালা না আপুনি কেৱল কথা পাতি আছিলে অ' ই মোৰ বয়ফ্ৰেণ্ড বয়ফ্ৰেণ্ড মানে ল'ৰা বন্ধু অ' ল'ৰা বন্ধু অঁ এনেই চাকৰি হ'লে ক'বচোন মোৰ মানে মনটো আছিলে পুলিচত সোমোৱা সোমাবা ভাবিছোঁ হাইট কিমান হয় দিয়া চাওঁ চিনা ফুলোৱা ঐ তই ইয়াত কি কৰি আছ গা ধুই যা বাথৰুমতে কাপোৰ সোপা থৈ আহিলি তোৰ ৰ'বা মই পুলিচৰ ল'ৰা লৈ আছোঁ আপুনি থুকুচি দিয়ক মই গৈ আছোঁ তই যা ফুলখিনি ভাল লাগিছে থেংক ইউ তোমালোকে ৰুইছানে অঁ নাই এই চৰাই গুটি খাই ওপৰৰ পৰা হাগি দিছে তলত আহি এয়া গছ দেখিছে কথা সোধে গুচি আহিলি গাড়ীৰ ভিতৰত জেগাই নাছে বজাই আনিছে আচ্ছা আপোনাৰ ঘৰ ইয়াতে ওচৰতে নেকি বাৰু গাঁও হয়ে একেখন গাঁৱে অকণমান আগত চি মই যদি আগতে গম পাইছোঁ মই এইখন ঘৰত আছোঁ মইতো আপোনাৰ ঘৰত গৈ থাকিছোঁ এনেই ইয়াত খোৱা বোৱা প্ৰব্লেম পাইছ নি বুঢ়া বুঢ়ী দুটাই মোক জ্বলাই মাৰিছে অনলি 5-6 টাইম ভাত 5-6 টাইম ভাত দিয়ে এহেঁতৰ কাৰণে 2-3 টাইম মোৰ কাৰণে এক্সট্ৰা 2-3 বাৰ মৰমটো পাইছে আৰু এই নহ'লে যে গুচি যাম সমস্যাটো কি কচোন আপোনাৰ ঘৰত এক্সট্ৰা ৰুম আছে নেকি বাৰু এক্সট্ৰা ৰুম এটা আছে বাৰু থাকিব পাৰিবি এতিয়া যাম বোলকচোন এই সমস্যা আছে আমাৰ ঘৰটো কওকচোন মানে আমি এক টাইমহে ভাত খাওঁ এক টাইম কষ্ট মষ্টকে ইয়াতে থাকোঁ নেকি বাৰু ইয়াত থাকিব পাৰিবি কিন্তু এই বুঢ়া বুঢ়ী যে জ্বলাই মাৰিছে কৰি দে কৈ দে চাটাই মাৰি দে চাটা যিকোনো এটা মাৰি পেলা মাৰি পেলাম মাৰি পেলা অকণ ইয়াতে বহক বুঢ়াটো বা বুঢ়ীজনী মাত এটা শুনিবই চাগে ইয়াৰ পৰা পলোৱাই ভাল হ'ব বুঢ়া ইয়াত শুই আছে বুঢ়াটোক মাৰো নে বুঢ়ীজনী মাৰো উশাহ লৈ থকাকে মাৰো নাইকে উশাহ যোৱাকে মাৰো চেষ্টা এটা কৰি চাওঁ জীৱ থাকিলে থাকি যাব গুচি চালে গুচি যাব এই কুকুৰ কি দাদা সি মোক মাৰি পেলাবলৈ আহিছে হাবা গ'লো বুঢ়া হাবা গ'ল
গুচি গ'ল পইচাটো গুচি গ'ল মই ফুচিছো আপুনি মাৰি নেপেলাইছো জাপ তোঁহাইছো